Hello guys, welcome back to my YouTube channel. আজি আমি এফালে গৈ আছো মেজেঙানী আমাৰ সংগয় সংঘৰ আঞ্চলিক অধিৱেশনলৈ। সো চাওঁ তাত কেনেধৰণে সজাইছে পৰিৱেশটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম, দেখুৱাম তাত কেনেকৈ কি কৰিছে। সো গৈ থাকো আহক। Hello? জয় গুৰু সংঘৰ সো আমি এতিয়া আহি পালোহি আৰু ইয়াত কি কি সজাইছে মানে যেহেতু দুদিনীয়া অধিৱেশন, তাৰ দুদিনীয়া হ'লেও ইয়াত কেনেধৰণে অধিৱেশনখন সজাই তুলিছে, কেনেধৰণৰ যো-জা কৰিছে আপোনালোকৰ আগত দেখাই আছোঁ। এই অনুষ্ঠানত মানে সংগয় সংঘৰ অনুষ্ঠান এটাত আহিছোঁ, তেওঁলোকক দেখাই আছোঁ কেনেকুৱা ইয়াত চলি আছে। ইয়াত এতিয়া এইটো ষ্টেজ হয়, ইয়াত প্ৰগ্ৰেম কৰিব ষ্টেজটো দেখাই দিছোঁ ভালকৈ। এইটো ষ্টেজ সংগয় সংঘৰ মঞ্চ, ইয়াত প্ৰগ্ৰেম যোনে যি কৰে এই মঞ্চত কৰিব। চ' ইমান ধুনীয়াকৈ সজাইছে দেখিছে। ইয়াত আমাৰ তিতাবৰত মেজেঙানীত হৈ আছে এইটো অনুষ্ঠান, শ্ৰীমন্ত শংকৰদেৱ তিতাবৰ জিলাৰ তাৰপিছত এইটো ফুল ষ্টেজ। চিনি নাপায় নে? যিহেতু দুদিনীয়া কাৰ্যসূচী হ'লেও ইমান ধুনীয়াকৈ ইমান খৰচ কৰি ইমান কষ্টৰে বনাইছে। এয়া হাতীৰ এনেকুৱা বনাইছে, থাৰ্মকলৰ যিহেতু দেখিছে, হাতী ঘৰিয়াল এনেকৈ দিছে। তাৰপাছত সিটো চাইডে ফুল আছে, দেখাই দিছোঁ। সুস্থ মন অবিহনে সুস্থ পৰিৱেশ এইবোৰ। এইবোৰ চব থাৰ্মকলেদি বনোৱা হৈছে আৰু এই গেটখনো থাৰ্মকলেদিয়ে বনোৱা হৈছে। এইভাগ মেইন নামঘৰ মেজেঙা সেউজী প্ৰাথমিক বৰ নামঘৰ। এই ভাগ স্থাপিত হৈছিলে, ইয়াত লিখি থোৱা আছে 1992 চনৰ তিতাবৰত আছে। আৰু এইফালে নাম হৈ আছে আৰু মানুহ অহা যোৱা কৰি আছে। তাৰপাছত আমি এইফালে সোমাই আহিছোঁ। এইবোৰ ফুল লগাই আছে। এই অনুষ্ঠানলৈ যোনে যোনে আহিছে, মোক যিহেতু চিনি নাপায়, মোৰ ভিডিঅ'টো চাইছে, সেইসকলে মোৰ চেনেল যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। যিহেতু দুদিনীয়া অনুষ্ঠান কিন্তু ইমান খৰচ কৰিছে, ইমান ধুনীয়াকৈ বনাইছে, আপোনালোকে দেখিব পাইছে। ইয়াত যদি মোৰ এই ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু দুদিনীয়া অধিৱেশনৰ অনুষ্ঠানত এনেকৈ মানে সজোৱাটো আপোনালোকে মানে দেখিয়ে গম পাইছে কেনেধৰণে কাম কৰিছে, কেনেধৰণে পাতিছে, কিমান ধুনীয়াকৈ পাতিছে মানে মন খুলি। চ' চাই থাকক আৰু কি কি বনাইছে আপোনালোকক মই দেখাই যাম। ফুল টাব লগাই থৈছে, টাব দেখিছে কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, চাই ভাল লাগিছে। আপোনালোকেও কেনেকুৱা লাগিলে অধিৱেশনখনৰ পৰিৱেশটো চাই জনাব কমেণ্টত।
বহুত পইচা খৰচ কৰিছে। ৰাতি আৰু ভাল লাগিব ইয়াত থাকি। এইবিলাক চাকি জ্বলাই গধূলি পৰা। পূজা ভাল লাগিছে। ফ্ৰেণ্ডছ, ইয়াত এইফালে খানা বনাই থকা ভোজনালয়, আপোনালোকক ভোজনালয়ত দেখাইছোঁ কি কি বনাই আছে। আৰু এইফালে ঢেৰ মানুহ আছে। অঁ ৰান্ধনীশাল। এইফালে ভাত ৰেডি হৈ আছে। ইয়াত ভাত এনেকৈ দেখিছে, ইমান ধুনীয়াকৈ পাত পাৰি দিছে। তাৰপিছত এইবিলাক তাৰপৰা এইফালে ৰান্ধনীশালত চবেই এইফালে নিজৰ নিজৰ কামত ব্যস্ত। আলু কাটি আছে দেখিছে এইফালে। তাৰপাছত সেইফালে কেইজনমানে পিঁয়াজ গুচাই থকা দেখিছোঁ। তাৰপৰা এয়া বন্ধাকবি কাটি আছে। পূৰা চবেই লাগি আছে আৰু নিজৰ নিজৰ কামত ব্যস্ত। তাৰপাছত
আপোনালোকে উঠাইছো আপোনালোকে মেইন কি কি বনাইছে অলপ দেখাই দিছো মানে চলিতে পাকগৃহত যি ৰন্ধনৰ কাৰ্য চলি আছে সকলোকে আনন্দ দিবৰ কাৰণে মেজেঙা প্ৰাথমিকে যিটো পদক্ষেপ লৈছে এইটো সঁচাকৈ শলাগ ল'বলগীয়া আৰু আমি এনেকুৱা এখন প্ৰাথমিকেই ইমানখিনি আগবঢ়োৱা কাম কৰা আমি অন্যত ক'তো পোৱা নাই গতিকে মই মেজেঙা প্ৰাথমিকলৈ অশেষ ধন্যবাদ থাকিল আমি আহোঁতে ৰাতিপুৱাই আহিলোঁ আজি আমাৰ ৰন্ধনৰ কাম পৰিছে অকণমান দেখাই দিছোঁ মই দেখাই আছোঁ ইয়াত চব বনাই আছে আৰু এইফালে ৰন্ধন কাৰ্য চলি আছে কি বনাইছে বিলাহী টপ বন্ধাকবি ভাজি অলপ অলপ দেখাই দিছোঁ ইউটিউবত ডালি দিব লাগিব তাৰপাছত এইফালে কি কি আছে ইয়াত কৈ দিয়ক বন্ধাকবি আলুগুটি ফুলকবি বিলাহী টপ তাৰপাছত দাইল আৰু এইফালে চব্জি এতিয়া আমি ভাত খাই ল'ম তাৰপাছত ভিডিঅ'টো কণ্টিনিউ কৰিম এয়া মানে সমাজৰ মানুহৰ মানে ইমান মানুহৰ মাজত খালে বেমাৰ আজাৰ ভাল হয় বুলি কোৱা হয় মানে চ' ভাগ্য লাগে বোলে ইমান মানুহৰ মাজত এনেকৈ খাবলৈ চ' ভাল বুলি কয় আৰু এতিয়া আমি খাই লওঁ